বুলি ফোন কৰিছে আৰু ভিনদেউৱে কৈছে মইতো আপোনাক আগে কৈ গৈছোঁ সেইটো কথা তাৰ দৰৱ খোৱা হ'ল বুলি কৈছে তাৰপিছত ৰাতিপুৱাকৈ ফোন কৰিছোঁ ৰিচিভ কৰা নাই তাৰ পিছত ফোন কৰিছে ভিনদেউৱে কৈছে যে হেৰি কি বুলি কয় জানো বোলে হেৰি বেমাৰ হৈছে বুলি কৈছে কি বেমাৰ হৈছে ইমান পটককৈ কি বেমাৰ হয় এতিয়া কৈছে বোলে হেৰি ককাইদেউ মই আৰু জীয়াই থাকিব নোৱাৰোঁ আৰু বুলি কৈছে কেলৈ নোৱাৰে সেইটোতো আমি নাজানো কাটি দিছে ফোনটো কাটি দিয়াৰ পিছত মানে সিহঁতি মই মেডিকেললৈ গৈছোঁ মেডিকেললৈ যোৱা দেখি পাইপৰ ফালৰ পৰা দৰৱ উলিয়াই আছে দৰৱ উলিয়াই আছে তাৰপিছত হেৰিয়ে কৈছে ডক্টৰজনে কৈছে আপোনালোকে ছোৱালীজনী ইনকুৱাৰী কৰক মাৰা হয় সেনেকৈ বুলি কৈছে উঠত হেৰি হৈ আছে মানে উখহি আছে এটুকুৰা আপোনালোকে ইনকুৱাৰী কৰক কৈছে আমি এতিয়া মেডিকেলৰ মানুহজনীক নিম না এতিয়া থানালৈ আহিম সেইটো কাৰণে মায়ে উপায় নাপায় সেইবোৰ নকৰোঁ যি হ'ল হ'ল বুলি কৈ মেডিকেললৈ লৈ গ'ল তাৰপিছত এতিয়া আহিছে সেইদিনাখন কৈছে মোক মাৰিলে এইবোৰ কোলা কোলা দাগ বুলি সেনেকৈ বুলি দেখুৱাইছে আমি পথাৰত আছিলোঁ পথাৰৰ পৰা আহি পিনি দেখিছোঁ কি হ'ল বুলি কৈছে তই মাৰিলে বুলি কৈছে তাৰপিছত মোক ওলাই আহিবলৈ দিয়া নাই মই আজি ওলাই আহিছোঁ এতিয়া ওলাই আহি পিনি ডক্টৰৰ ঘৰত সোমাই মেলি এতিয়া ইয়ালৈ আহি দিলোঁ মই যাবলৈ থাকিবলৈ নোৱাৰোঁ বুলি কৈছে মোৰ নামটো মমি কুঁৱৰ লিখোঁ ঘৰত চৌদাং লিখোঁ মোৰ বাইদেউ হয় আৰু কিবা জানে মই ইমানটোৱে জানো সিহঁতে ইমানটোৱে কৈছোঁ